হাই এভৰিৱান আকৌ এটা নতুন মাছৰ ৰেচিপি লৈ মই হাজিৰ এয়া দেখিছেনে এয়া হৈছে দীপল বিলৰ ৰৌ শিঙি আৰু টিঙৰা মাছ মানে যাৰ তিনডাল কাঁইট থাকে এই মাছবিধ মোৰ বহুত প্ৰিয় সাধাৰণতে মোৰ প্ৰিয় বাবে এই মাছবিধ ঘৰলৈ আহে আজি তাৰে এটা একেবাৰে সিম্পল মই ভাল পোৱা ৰেচিপি এটা দিছোঁ প্ৰথমতে মাছবিধ ভালদৰে ধুই নিমখ হালধি সানি তেলত বহাই দি লগে লগে ইলুটি খিলুটি কৰি দিব লাগে আৰু অলপমান ইলুটি খিলুটি কৰি দিয়াৰ পিছতে গৰম পানী ঢালি দিব লাগে আৰু অকণমান উতলি আহিলে তাত আমাৰ যেটো কুজি থেকেৰা কেডালমান দি দিব লাগে কুজি থেকেৰা হৈছে এবিধ এন্টিঅক্সিডেন্ট যি খালে আমাৰ স্কিন সদায় ভাল হৈ থাকে অকণমান উতলি আহিলে তাত সোৱাদ অনুসৰি নিমখ আৰু জলকীয়া দি পানী শুকাই আহিলে ৰেচিপি ৰেডি আজিলৈ ইমানেই নেক্সট এটা ব্লগত পুনৰ লগ পাম ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ নকৰাকৈ নাথাকিব দেই আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ বাই